হেল্ল' গাইজ, আজি মই আপোনালোকৰ মাজলৈ এটা স্কিন পেইণ্টিঙৰ ভিডিঅ' লৈ আহিছোঁ। স্কিন পেইণ্টিং কৰিবৰ বাবে আমাক এখন স্কিন লাগিব আৰু এডাল ব্ৰাছ লাগিব আৰু এটা কালাৰ লাগিব। মই গ্ৰীণ কালাৰৰ মিক্স পাটৰ কাপোৰ এজন চিলভাৰ কালাৰ দি কৰিম। এয়া দেখিছেনে? মই স্কিনখনত অলপ কালাৰ দি লৈ ব্ৰাছডালে ভালকৈ প্ৰেছ কৰি দিম। এনেধৰণে এয়া দেখিছেনে? মোৰ ফুলপাহ ধুনীয়াকৈ হৈ গৈছে। মই যিহেতু লতা ডিজাইনত কৰিম, সেইকাৰণে আনপাহ ফুলৰ লগত মিলাই দিব লাগিব, যিহেতু আগকেইটা। সেইকাৰণে মই এখন কাগজ দি ল'ম আৰু স্কিনখন এনেদৰে দি ভালকৈ কালাৰখিনি হেঁচি হেঁচি ফুলপাহ বহুৱাই দিম। এনেধৰণে মই গোটেই আঁচলখন কৰি ল'ম। এই দেখিছেনে? মোৰ চাদৰৰ আঁচলখন হৈ গৈছে। এতিয়া মই চাদৰৰ ছাইডটোত কৰিম। ফুলপাহ মই ভালকৈ বহুৱাই লৈ স্কিনখনত অলপ কালাৰ দি ল'ম। আকৌ ব্ৰাছডালে ভালকৈ হেঁচি হেঁচি স্কিনখনত ফুলপাহ বহুৱাই দিম। এয়া দেখিছেনে? ভালকৈ হেঁচি দিলেহে ফুলপাহ ভালদৰে বহে। এয়া কালাৰটো অলপ ডাঠ হ'লে বেলেগ এটা বাচনত কালাৰটো লৈ ল'ব আপোনালোকে। তাৰপাছত অকণমান ৰিডিউচাৰ দি মিলাই ল'ব, নহ'লে ফুলপাহ অকণমান ভালকৈ নুঠে। অলপ কালাৰটো পাতল হ'লে ফুলপাহ ভালকৈ বহি যায়। আকৌ মই স্কিনখনত অলপ কালাৰ দি এনেধৰণে ভালকৈ স্কিনখনত হেঁচি দিছোঁ। এয়া দেখিছেনে? এয়া মোৰ ছাইডটোত কৰা হৈ গৈছে। এনেদৰে আমি গোটেই চাদৰখন কৰি ল'ম। স্কিন পেইণ্টিং কৰা কাপোৰ যদি কাৰোবাক লাগে, মোৰ সৈতে যোগাযোগ কৰিব পাৰে। তলত মোৰ নাম্বাৰটো দিয়া থাকিব। এয়া মোৰ গোটেই ছাইডটোত কৰা হৈ গ'ল। এতিয়া মাজত এপাহ এপাহ আমি ফুল দি দিম। আপোনালোকে যেনেকৈ দিব বিচাৰে তেনেকৈ দিব। মই এনেকৈ মাজত এপাহ এপাহ ফুল দি দিছোঁ।
মোৰ চাদৰখন কমপ্লিট হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এনেধৰণে আমি মেখেলাখনো কৰি ল'ম। মই মেখেলাখনো একেধৰণে কৰি ল'লোঁ। আপোনালোকৰ যদি ভাল লাগিছে মোক কমেণ্ট কৰিব।